এইটো কিবা নতুন বস্তু আজি বজাৰত গেলোঁ যাই নতুন বস্তুটো দেখা পাই দোকানীকে সুধিলোঁ যে এইটো কি বস্তু এইটো কৈছে কি তৰা পাতৰ মানে কিবা গতিকে এইটো আজি ট্ৰাই কৰিম কেনেকৈ ট্ৰাই খাওঁ কেনেকৈ নাখাওঁ দোকানীক একেবাৰে সুধি লৈ আহিছোঁ তো কেনেকৈ বনাওঁ আজি ফাৰ্ষ্ট টাইম বনাম তো হৈছে না হোৱা নাই উজনি অসমৰ মানুহ যদি কোনোবা আছে মোৰ ভিডিঅ'টো চাই তো মোক কৈ দিব যি বনোৱাত হৈছে না হোৱা নাই আৰু কেনেকৈ বনাব পাৰে সেইটো মোক বা জনাই দিলে হ'ল কেনেকৈ খায় এইটো বস্তু খায় এইটো বস্তু এতিয়া অলপত গেলি তাক মই একদম পূৰা চেলব লাগিব তো চেলে মই এনেকুৱাটো পাম তো এইটো কাটি আলুৰ লগত মই ভাজিম 10 টকাৰ ইমানখিনি যাবাৰ আৰু ইমানখিনি অলছি এতিয়া মই সৰুকৈ কাটি ল'ম মজাকৈ কাটি লৈছোঁ ইয়াত তেলত ভাজি দিম বাপেকে আলু ভাজা জিংকে ভাজে ইনকে ভাজি দিম কি হৈ দেখা যাব আৰু সঁচাই গোন্ধটো ইমান ধুনীয়া বহুত ভাল লাগিল খাই কিনে থেংক ইউ